ঘটনাটো ৰাতিপুৱা মদ খাই এসোপা মই পইচা পাতিলৈ ওলাই গ'ল আহি কোহাল এখন কৰিলে আকৌ তাৰ পৰা পইচা অলপমান লৈ গৈ ৰাতি 7-6টামান বজাত আহিছে নেকি 6টামান বজাত আহিছে আহি মোক ক'লে বনলৈ আহিছে মোক ক'লে চাহ অকণ দে মই চাহ দিবলৈ গ'লোঁ মোৰ পাছতে গৈ মই চাহ দিছোঁ চাহৰ চচটো গুমাই পেলাই মোক চুলুকুচা ধৰি চুচুৱাই লৈ আহিলে আহি ৰুমত সোমাই বন এটা খাবলৈ লৈছে তাৰপৰা মই সোমাই অহা দেখি বনটো নাখাই মোৰ মুখত ঠেলি ভৰাই দিছে বনটো তোক মাৰি পেলাম বুলি তাৰপিছতে আইতাক কেলে এনেকুৱা কৰিছে বুলি ধৰিলে ঠেলাই দিলে তাক টেটুটো ধৰিলে সি তেলেক কৰি আছে সি তাৰপৰা মই কোঠাখন চুকতে আছিলে কোঠাখন পাই মূৰত কোঠাই মামাৰ উঠালোঁ মই কি কৰিলোঁ মই নিজে ক'ব নোৱাৰোঁ ইফালে মই মানুহজনী অসুখীয়া দুটা প্ৰাণ বচাবলৈ গৈছিলে নহ'লে আমাৰ দুটাক আজি মাৰি পেলাম বুলি ধৰিছিলে কোঠাখনে আপুনি কি কৰিছিলে হে কোঠাখন আছিলে কোঠাখন আমাৰ সেই ৰুমৰ চুকতে থাকে মূৰত মাৰি দিলোঁ সি লুটি খাই তেতিয়াহে ই আঁতৰি এৰাই আহিব পাৰিছে নহ'লে তাক মাৰি পেলালে নবীন ৰাজখন আমাৰ এজন ব্যক্তিয়ে আমাৰ অভিজিত শইকীয়া চুমুল নামৰ এজনে ফোন কৰিছিলে ফোন কৰোঁতে তেতিয়া কথাটো কৈছে যে জয়ন্তক মাকে এনেকৈ কালি মাৰিলে বুলি কৈছে আৰু তাৰপিছতে মই তেতিয়া কথাটো সিমানতে তততা প্ৰমাণ নোপোৱাৰ কাৰণে মই ওচৰৰ নবৌ এজনীক ফোন কৰিলোঁ নবৌৱে ক'লে ঘৰত মোৰ মতা মানুহ নাই মই যাবলৈ ভয় লাগে যোৱা নাই নবৌৱে ক'লে মোৰ ল'ৰাটো জয়ন্ত ৰাজখোৱা ল'ৰা আমাৰ ঘৰলৈ আহিছিলে তেতিয়া কৈছিলে যে এই তুমি প্ৰদীপ ৰাজখোৱা ঘৰলৈ যোৱা তাৰমানে বৰ্তাকে কি কয় সেইটো মই ক'ব লাগিব কি কয় সেইটো মই এটা যিটো ল'ৰা ঢুকালে তেওঁৰ নামটো কি তেওঁৰ নাম তপন ৰাজখোৱা যিজন ঢুকুৱাজন নামটো কি তপন ৰাজখোৱা এনেই জয়ন্ত বুলি জানে আৰু তেওঁ কোনে মাৰিছে বুলি কৈছে তেওঁ মাকে মাৰিছে বুলি কৈছে শুনিছোঁ কিবা পাৰিবাৰিক কণ্ট্ৰল আছিলে নেকি তেওঁলোকে আগৰ পৰা পাৰিবাৰিক মানে তেনেকৈ থাকে আৰু তেওঁ অকণমান হেৰি কৰে আৰু সুৰাপান কৰে মানে আজি মানে ক'ৰবাত গৈছিলে আহি পেলাই তেওঁ আহি মাকক চাহপানী দিবলৈ ক'লে চাহপানী হেনো দিওঁতে মাকৰ খাদ্য সেয়া যে চাহপানী চচটো চুপমাৰি পেলাই দিলে তাৰপৰা আহি পেলাই মাকক বন এটা খুৱাই যেন পেটু গুলিকে খুৱাই দিছে হেনো তাৰপৰা তেতিয়া নাতিনীয়েকে কৈছে মানে সপোনৰ ল'ৰাটোৱে যে হেৰি ল'ৰাটো কেলৈ এনেকুৱা কৰিছ পাপা মাক কেলৈ এনেকুৱা কৰি আছে তেতিয়া সি ওলটাই পেলাই মাকক মানে হেৰি কৰিছে আৰু মানে এতিয়া ল'ৰাটোকো মানে সেইটো চাপা মাৰি আহিছে তেতিয়া মাকে ল'ৰাটোক বচাবৰ কাৰণে তাক সেই কাণ্ড কৰিলে কিহে মাৰিছে বুলি কৈছে কোঠা